যদি আপুনি ইউটিউব শৰ্টছ বনায় তেতিয়াহ'লে আপোনাৰ বাবে ভাল খবৰ কাৰণ এতিয়াৰ পৰা আপুনি ইউটিউব শৰ্টছৰ যোগেৰে চেনেলটো মনিটাইজ আৰু পইচা ইনকাম কৰিব পাৰিব কিন্তু কেনেকৈ সকলো জানিব এই ভিডিঅ'টোত কিন্তু তাৰ আগতে যদি আপুনি এই চেনেলটোত প্ৰথমবাৰ আহিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি সদায় পাই থাকিব ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰামে 9 জানুৱাৰীৰ পৰা এটা চুক্তি বনাইছে সেই চুক্তি মতে ইউটিউব শৰ্ট বনোৱা সকলেও পইচা ইনকাম কৰিব পাৰিব তেওঁলোকৰ শৰ্টছৰ যোগেৰে কিন্তু তাৰ বাবে আপোনাৰ চেনেলটো মনিটাইজ হ'ব লাগিব যদি আপোনাৰ চেনেলটো মনিটাইজ হোৱা নাই তেতিয়াহ'লে আপুনি ইউটিউব শৰ্টছৰ যোগেৰেও মনিটাইজ কৰিব পাৰিব তাৰ বাবে আপোনাৰ চেনেলটোত লাষ্ট 90 ডেজৰ ভিতৰত 10 মিলিয়ন ভিউজ থাকিব লাগিব আৰু 1000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ব লাগিব যদি আপুনি লং ভিডিঅ' বনায় তেতিয়াহ'লেতো আপুনি জানেই যে 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা লাগে যদি আপোনাৰ চেনেলটো মনিটাইজ হৈ আছে তেতিয়াহ'লে আপোনাৰ চিন্তা নাই আপুনি ব্যৱহাৰ কৰি থকা ইউটিউব এপছটোত এটা নটিফিকেশ্যন আহিব যিটো ব্লু কালাৰৰ হ'ব আৰু সেই নটিফিকেশ্যনটোত 3টা মডিউল থাকিব যিকেইটা আপুনি একচেপ্ট কৰিব লাগিব যদি আপোনাৰ চেনেলটো মনিটাইজ হৈ আছে তথাপিও কৰিব লাগিব যদি চেনেলটো মনিটাইজ হোৱা নাই তথাপিও আপুনি কৰিব লাগিব এই মডিউলছ কেইটা আপোনাৰ ইউটিউব চেনেলটোত এই কেইদিনতে আহিব যদি আপুনি এই মডিউলছ কেইটা একচেপ্ট নকৰে তেতিয়াহ'লে আপোনাৰ চেনেলটো ডিমনিটাইজ হৈ যাব এই নটিফিকেশ্যনটো আপুনি 10 জুলাইৰ আগত একচেপ্ট কৰিব লাগিব ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰামে আপোনাক 3টা মডিউল পঠাব নটিফিকেশ্যনৰ দ্বাৰা যাৰ দ্বাৰা আপুনি ইনকাম কৰিব পাৰিব তাৰ ভিতৰত প্ৰথমটো হ'ব হোৱাটছ পেজ মনিটাইজেশ্যন মডিউল যাৰ দ্বাৰা এইটো বুজাব যে যদি আপুনি অকল লং ভিডিঅ'ৰ দ্বাৰা মনিটাইজ কৰিব বিচাৰে বা লং ভিডিঅ'ৰ দ্বাৰা আপুনি ইনকাম কৰিব বিচাৰে আৰু ছেকেণ্ডটো আছে যিটো শৰ্টছ মনিটাইজেশ্যন মডিউল এইটোৰ দ্বাৰা আপুনি অকল শৰ্টছহে আপুনি আপলোড কৰি পইচা ইনকাম কৰিব আপুনি লং ভিডিঅ' আপলোড নকৰে আৰু থাৰ্ডটো আছিলে দ্য কমাৰ্চ প্ৰডাক্ট এডেণ্ডাম আপুনি যদি দেখা পাইছে হয়তো ভিডিঅ' দেখাই পাইছে চাগে ভিডিঅ'টোৰ তলত থাকিব থেংকছ বুলি এটা থাকে থেংকছ যিটো ছুপাৰ চাট সেইটোৰ দ্বাৰা আপুনি ইনকাম কৰিব পাৰিব যদি আপুনি কৰিব বিচাৰে তেতিয়াহ'লে আপুনি সেইটোকো একচেপ্ট কৰিব লাগিব কিন্তু আপুনি গোটেইকেইটাকে একচেপ্ট কৰি দিব কাৰণ আপুনি যদি গোটেইকেইটা একচেপ্ট কৰে তেতিয়া আপুনি লং ভিডিঅ'ৰ পৰা আপুনি ইনকাম কৰিব পাৰিব আৰু শৰ্টছ আপলোড কৰি আপুনি ইনকাম কৰিব পাৰিব আৰু যদি আপোনাৰ ছাবস্ক্ৰাইবাৰে বিচাৰে ছুপাৰ থেংকছৰ দ্বাৰা আপোনাক পইচা দিব পাৰিব মনত ৰাখিব যে এই নিয়মকেইটা 10 জুলাইৰ আগতে আপুনি কমপ্লিট কৰিব লাগিব বা একচেপ্ট কৰিব লাগিব যদি আপোনাৰ নটিফিকেশ্যনটো অহা নাই তেতিয়াহ'লে আপুনি প্লে ষ্ট'ৰত গৈ আপোনাৰ ইউটিউবটো আপডেট কৰি ল'ব পাৰে যদি আপুনি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে বা ইনফৰমেশ্যন পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব